হেল্ল' গাইজ, আহক আজি আমি আমৰ আচাৰ বনাওঁ। মোৰ থাম্বনেইলটো চাই নিশ্চয় গম পাইছে, তাৰ কাৰণে সৰু সৰু কেঁচা আম লাগিব। তেন্তে বলক দেৰি নকৰি আমৰ আমি আচাৰটো বনাওঁ। তাৰ কাৰণে আমি আমকেইটা বাকলি গুচাই সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত গেছত কেৰাহীটো বহাই দি পৰিমাণ অনুসাৰে সৰিয়হ তেল অলপমান দি ল'লোঁ। এতিয়া কেৰাহীত দেখিছে সৰিয়হ তেলখিনি গৰম হৈ আছে। তাৰপিছত পাঁচফোৰণ অলপমান দি ল'লোঁ। তাৰপিছত সেই কাটা আমখিনি আমি কেৰাহীটোত দি ল'লোঁ। তাৰপিছত লাহে লাহেকৈ লাৰি দিব আৰু যাতে অলপমান সিজক। সিজা হোৱাৰ পিছত আমি নিমখ দি ল'লোঁ, তাতে হালধি অকণমান দি ল'ব। জলকীয়া যিমানটো খায় সিমান পৰিমাণে দি ল'ব। আৰু অকণমান জিৰা গুড়া দি ল'ব। আৰু পৰিমাণ অনুসাৰে জালুক গুড়িও দিব পাৰিব। তাৰপিছত অলপমান 2 মিনিট লাৰা-চাৰা কৰি দিব, যাতে অলপমান সিজক। তাৰপিছত দেখিছে হৈ আছে আমাৰ অলপ অলপ সিজি আছে। মাজতে এটা কথা ক'লোঁ গাইজ, ভিডিঅ'টো মোৰ ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আপোনালোকক একেবাৰে ঘৰুৱা ভাষাতে বুজাব চেষ্টা কৰি আছোঁ। 2 মিনিটৰ পাছত পৰিমাণ অনুসাৰে চেনি দি ল'ব। চেনিটো যাতে ভিতৰলৈ ভালকৈ সোমাই যায়, টকটো হয়, মিঠা ভাৱটো হয়, তাৰ কাৰণে অলপ ভালকৈ লাৰি চাৰি দিব আৰু অলপ সিজিব দিব। বেছি ষ্টিমত নহয়, লাহে লাহে অলপ সিজিব দিব। আৰু এয়া চাওক, আমাৰ আচাৰটো হৈ গৈছে। এতিয়া খাবৰ কাৰণে ৰেডি। ভাতৰ লগতো খাব পাৰিব। চাওক মই ভাতৰ লগত খাইছোঁ, আপোনালোকেও ভাতৰ লগত খাব পাৰিব। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা, আজিলৈ ইমানেই।